আমাক বাঁচিবলৈ উপায় এটা দিয়ক, আমাক উপায় দিয়ক, আমাক মৰিবলৈ নিদিব। আমি এতিয়া জীয়াই আছো নে মৰিয়ে আছো ক'বই নোৱাৰোঁ। আমি এতিয়া কি কৰিম, কি উপায় কৰিম? কেমেৰাৰ সন্মুখত এজন ব্যক্তিয়ে কান্দিছে। কোনো আত্মীয়ৰ বিয়োগত তেওঁ এইদৰে কন্দা নাই। তেওঁ কান্দিছে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ এটা ঘোষণাক লৈ। এতিয়াৰে পৰা অপ্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ বন্ধ বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই হাহাকাৰ লাগিছে শিক্ষক সমাজৰ মাজত। বছৰ বছৰ ধৰি বিদ্যালয়খন প্ৰাদেশিকীকৰণ হ'ব বুলি আশা পালি থকা এইসকল শিক্ষকে শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পিছত এতিয়া নিজ সন্তানৰ মুখলৈ চাই উত্তৰ দিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। আজি আমাৰ স্কুলবিলাক আৰু প্ৰাদেশিকীকৰণ নহয় বুলি আমাক শিক্ষামন্ত্ৰীয়ে কৈ দিলে। এই কথাখিনিত আমি খুবেই মৰ্মাহিত হৈ পৰিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া কি কৰিব, আমি হতাশা হৈ পৰিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকে আমাক সুধি থাকে, দেউতা আপোনাৰ স্কুল কেতিয়া হ'ব? আমি আৰু কত উত্তৰ দিব নোৱাৰোঁ। আমি ল'ৰা ছোৱালীৰ কথাত আৰু উত্তৰ দিব নোৱাৰোঁ। আমি কি কৰিম? শিক্ষকতা এৰি ব্যৱসায় কৰিবলৈ শিক্ষামন্ত্ৰীয়ে দিয়া পৰামৰ্শক লৈ অধিক হতাশ হৈ পৰিছে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষানুষ্ঠানৰ শিক্ষকসকল। শিক্ষামন্ত্ৰীয়ে যি কথা কৈছে, আমাক ব্যৱসায় কৰিবলৈ কৈছে। আমি ব্যৱসায় কৰিবলৈ ক'ত চালান পাম, ক'ত পইচা পাম, কি ব্যৱসায় কৰিম, কেনেকৈ ব্যৱসায় কৰিম? আমাৰ হাতত পইচা নাই, পইচা পাতি একো নাই। আমি ব্যৱসায় কেনেকৈ কৰিম? গতিকে আমি এতিয়াও আশাবাদী। আমাৰ শিক্ষামন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ শিক্ষামন্ত্ৰী আছিল, তেওঁ সকলো কথা জানে। এতিয়াও অত্যন্ত আশাবাদী এইসকল শিক্ষকৰ কান্দি কান্দি হাতজোৰ কৰি মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ প্ৰাৰ্থনা। আমি মুখ্যমন্ত্ৰী মহোদয়ক ওচৰত এতিয়াও প্ৰাৰ্থনা জনাইছোঁ, আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীৰ ফালে চাই, আমাৰ মুখখিনিৰ ফালে চাই আমাক বাঁচিবলৈ উপায় এটা দিয়ক, আমাক উপায় দিয়ক, আমাক মৰিবলৈ নিদিব। আমি এতিয়া জীয়াই আছো নে মৰিয়ে আছো ক'বই নোৱাৰোঁ। আমি এতিয়া কি কৰিম, কি উপায় কৰিম? সোমবাৰে ধুবুৰীৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ইছ্যু ডেট ভিক্টিম মধ্য ইংৰাজী শিক্ষক সন্থাই চৰকাৰৰ এই সিদ্ধান্তত হতাশ হৈ ক'লে, আমাক গুলিয়াই মাৰক। যদি মানে গভৰ্ণমেণ্টে এনেকুৱাকৈ কয় যে তোমালোকক আৰু বিদ্যালয় প্ৰাদেশিকৰণ কৰা নহ'ব, ইয়াতকৈ আমাক মানে গুলি কৰি মাৰি পেলাই উত্তম হ'ব বুলি আমি ভাবোঁ। শিক্ষা বৃত্তি এৰি ব্যৱসায় কৰিবলৈ পৰামৰ্শ দিয়া মন্ত্ৰী অনুজ পেগুক ধিক্কাৰ দিলে এইসকল শিক্ষকে। আজিৰ তাৰিখত এনেকুৱা এজন আমি শিক্ষামন্ত্ৰী পালোঁ, যিজনে আমাক আজিৰ তাৰিখত হাল বাব কৈছে, ব্যৱসায় কৰিবলৈ কৈছে। এইটো মানে একদম ধিক্কাৰজনক কথা। ধুবুৰীৰ পৰা ৰাখু হুছেইন ৰিপৰ্ট, ND24।